এটা ৰিকুৱেষ্ট কৰিছোঁ তো ৰবিনাৰ লগতে আৰু প্ৰতিষ্ঠা ডিৰেক্টৰ সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ যাতে মোৰ ওপৰত কোনো ধৰণৰ একশ্যন নলয় তো মই এনেকুৱা ভুল আৰু জীৱনত কেতিয়াও নকৰোঁ তো আপোনালোকে পাৰিলে মোক ক্ষমা কৰি দিয়ক মই কৰি দিলোঁ অলৰেডি কাৰণ এটা ল'ৰাক মই ক্ৰিমিনেল সজাব নোৱাৰোঁ এইটো এটা কামৰ কাৰণে আৰু আমাৰ ব্যৱসায়িক দিশত লছ হয় আৰু চবৰে কষ্ট জড়িত হৈ থাকে যেতিয়া আমি অলপ দায়িত্বশীল হৈ চলিব লাগিব একেকাটো চবেই পাবই লাগিব সেইটো সঁচা কথা তো হেল্ল' বন্ধু বান্ধৱীসকল তো আপোনালোকে সকলোৱে জানাই বৰ্তমান শ্ৰী ৰঘুপতি অসমীয়া চিনেমা হলত বৰ্তমান হাউচফুল এক বিৰণনৰ সৃষ্টি কৰিছে শ্ৰী ৰঘুপতি গতিকে ঠিক সেই সময়তে এজন ল'ৰা নৱজিত নামৰ এজন ল'ৰাই শ্ৰী ৰঘুপতি চিনেমাখনৰ ছবি হলত গৈ ৰেকৰ্ডিং কৰি ইউটিউবত আপলোড কৰিছিলে আৰু আপলোড কৰিয়েতো চপাই লৈছিলে তেওঁৰ বিপদ কিন্তু ল'ৰাজনে কিয় আপলোড কৰিলে ছবিখন ইউটিউবত শুনক নমস্কাৰ মই নৱজিত চহৰীয়া তো আপোনালোক সকলোৱে গমে পাইছে যে মই ইতিমধ্যে এটা ডাঙৰ ক্ৰাইম কৰি পেলালোঁ তো মই ভবা নাছিলোঁ যে এনেকুৱা কৰিলে এনেকুৱা হ'ব তো মই নিউজ বহুত কমকৈ চাওঁ যাৰ কাৰণে আজি গম নাপালোঁ যে ৰঘুপতি চিনেমাখন ইউটিউবত আপলোড কৰাৰ কাৰণে যে আজি মোক কেছ হ'ব বা জেল হ'ব তো মই ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি আচলতে মই এনেকুৱা কৰাৰ কাৰণ এটাই তো মই মানে মোৰ ইউটিউব চেনেলটো গমে পাইছে যে ভিউজ নাহে আপোনালোকে হয়তো নিশ্চয় চাইছে মোৰ ভিডিঅ'বিলাক এতিয়া চেনেলটো চাইছে আপোনালোকে খুচৰি মই গম পাইছোঁ কিন্তু তাতে দেখিছে আপোনালোকে ভিউজ একো নাহে তো মই ভিউজৰ আশাতে মই চিনেমাখন মানে ভিডিঅ' কৰি আপলোড কৰিছিলোঁ এনেকুৱা ভুল আকৌ যাতে যোনে কোনো নকৰে সেইকাৰণে ৰবিৰাই মিডিয়াৰ ওচৰত আহ্বান জনাইছে সকলোকে গতিকে এনেকুৱা ভুল কোনো নকৰক ছবিখন ভালদৰে চাওক সকলোৱে উপভোগ কৰক ধন্যবাদ জয় অসম আপুনি ইয়াত কিয় আবে ঘৰত কাৰেণ্ট নাছিল বৰ হৈ আছিল সেইকাৰণে ইয়াত চুইচাইড কৰিবলৈ আহিল বৰ ভয় লাগে পাই দিওঁতে থওঁতে দাই লাগে বুলি তাতে গৃহিণী নথকা ঘৰ যে আমাৰ এনেকুৱাই আৰু শান্তিত আছা কি ক'লে তেখেত শান্তিত থকাৰ কামনা কৰিছিল I want to be a teacher. সৰু ল'ৰা ছোৱালীক পঢ়াই মই বৰ ভাল পাওঁ কি তুমি গাঁৱত গৈ চাকৰি কৰিবা মাষ্টৰনী বাইদেউ পুলিচে কৈছে তাইৰ মৃত্যু হৈছে বুলি কিন্তু মোৰ অন্তৰে কৈছে তৰা এতিয়াও জীয়াই আছে এইটো ছুইচাইড নহয় মাৰ্ডাৰ চাওক মই আপোনাৰ ব্যক্তিগত ক্ষতিৰ বাবে দুখিত কিন্তু ইনভেষ্টিগেশ্যন কৰিবলৈ পুলিচ আছে তোমাৰ কাৰণে মই সব এৰি থৈ ইয়ালৈ গুচি আহিলোঁ আৰু তুমি ইউ আৰ চেলফিছ গেট আউট ৰঘু গেট আউট কোন তই মই কোন সেইটো পিছত গম পাবি কিন্তু ইমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে যেতিয়া বৰ দৰকাৰী মানুহ নহয় মই কিনি পেলাৰ তাক আবে ইয়াত বহুত পাৱাৰফুল মানুহ ইনভলভ হৈ আছে সিহঁত ধুমুহা হয় বে ধুমুহা সিহঁত যদি ধুমুহা হয় মই জুই হয় আৰু জুইত যিমানেই বতাহ লাগে সিমানেই ডাঙৰকৈ জ্বলে